গাইজ স্বাগতম টু জুবিন ব্লগ। আজি মানে আমি কাপুৰপুখুৰী মন্দিৰত যাম। পুৰা আপোনালোকে ভিডিঅ'টো চাই থাকিব মজাকে। আৰু মোৰ লগটো আহি গ'ল, এইটো আগত যাই আছে। আৰু এতিয়া মই গাড়ী চলাম, সি উঠব আৰু কাপুৰপুখুৰী মন্দিৰত যাম আৰু ভিডিঅ'টো চাই থাকিব সেইফালে। সেই গাইজ আমি মানে আহি দেৱানন্দ পাৰ হ'লোঁ আৰু ভিডিঅ'টো বনোৱা নাছিলোঁ গাড়ী চলাই থাকোঁতে। আৰু এইবাৰ গাড়ী চলাই থাকোঁতে ভিডিঅ' বনাম। আৰু এই মোৰ লগটো গাড়ী চলিছে এইবাৰ। তাৰপিছত দেৱানন্দ পাৰ হ'লোঁ আৰু ভিডিঅ'টো চাই থাকিব। সেই গাইজ সি পুৰা গাড়ী চলাই আছে আৰু আমি এতিয়া কাপুৰপুখুৰী মন্দিৰত যাই আছোঁ। এই আগত চাপ লাগি পালিছে আমি মানে আহি পুৰা মাথাউৰি ওপৰ পালোঁ। আৰু এইটো ৰাস্তাৰ পৰা বেছি দূৰ নহয় বাৰু, অলপমান গ'লে পুৰা কাপুৰপুখুৰী মন্দিৰ পায়। ৰাস্তাটো দেখাই আছোঁ আৰু চাওক, ভিউটো চাওক লাগি মজা। এতিয়া মানে মাথাউৰি নহয় আৰু ৰাস্তাটো বনালা এইটো এতিয়া পৰা। আৰু ভিউটো চাওক লাগি মজা হৈ আছে। চাৰিয়া লগা হৈ আছে বে, ভিউটো মজা হৈ আছে। এইখন দোকান আছে ইয়াতে। আৰু গাইছ ইফালে মানে অলপ পানী হৈয়ে আছে ইটো। আমাৰ ইফালে কমিল বাৰু, ইফালে অলপ মানে বানপানীটো ইফালৰ পৰা যায় না, সেইকাৰণে পানীটো ইফালে অলপ হৈ আছে। আৰু এয়া কাপুৰপুখুৰী মন্দিৰৰ গেট পালোঁ। এই ভিডিঅ'টো আপোনালোকে চাই থাকিব। সেয়া গাইছে আমি কাপুৰপুখুৰী মন্দিৰৰ গেটটো পালোঁ আহি, আৰু ভিতৰত সোমাই যাম, ভিডিঅ'টো চাই থাকিব। সেইটো মেইন গেটটো কাপুৰপুখুৰী মন্দিৰৰ। আৰু ইয়াতে দোকান চোকান কিবা কিবি আছে, কিবা কিনিলে কিনিব পাৰে। আৰু ইফালে মন্দিৰ আছে আৰু গাছ এডাল দেখাই আছোঁ আপোনালোকক। গাছডাল কি ডাঙৰ চাবচোন। আৰু গাইছে ইয়াৰ পানী দেখিছে নাই, ইফালে অলপ পানী বাঢ়ি আছে বাৰু, ধাৰ পৰি আছে ইয়াত। মানে ইফালৰ পৰা এই আগত এটা মাথাউৰি আছে, এইটো মাথাউৰি ভাঙিলে মানে পানীটো আমাৰ সেইটো চাইডে যাব। আৰু আপোনালোকক গাছডাল দেখাই আছোঁ বাৰু। আৰু গাইছে ইয়াৰ গাছডাল দেখাই আছোঁ আপোনালোকক। গছডাল মানে বিৰাট ডাঙৰ, সেইডাল বহুত বছৰৰে পুৰণা বাৰু। ছাগলীগিলা কি মজাই ঘূমি আছে হে কৃষ্ণ। আজি বাৰু ভিতৰত নাযাওঁ আমি, মানে আমি দুয়োটাই গা ধুই অহা নাইতো, ইও গা ধুই অহা নাই, ময়ো গা ধুই আহিলোঁ। আৰু গাছডাল সিফালৰ পৰা দেখাই আছোঁ মই, ভিতৰত নাযাওঁ বাৰু আজি। বেলেগ দিনা আহি ভিতৰতো দেখাব চেষ্টা কৰিম সেইডাল গাছডাল। ইয়াতে মানে দোকান চোকানো আছে কিবা কিবি। আৰু এই দোকানখিনি এইখন আপোনালোকে কিবা লৈ যদি ল'ব পাৰে ইয়াৰ পৰা। ভিউটো চাওক না কি মজা লাগে, মজা ঠাণ্ডা বতাহ মাৰি থাকে পুৰা। আমি পুৰা মন্দিৰটোৰ পৰা আহিলোঁ, যিহেতু আমি গা ধোৱা নাই না, পুৰা মন্দিৰৰ ভিতৰত যোৱা নাই বাৰু। তাৰপিছত আমি এতিয়া অলপ এনেই ইফালে ফুৰিব যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, ক'ত ক'ত যাওঁ, কি কি দেখাব পাৰোঁ, ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু গাইছ মন্দিৰটো সিফালৰ পৰা আহিলে মানে ইফালে আৰু এটা ৰাস্তা আছে, ইফালেতো যাব পাৰি বাৰু। আৰু আমাৰ লগ এটা বাৰ্থডে আছিল, মানে আমি এইখিনিতে বাৰ্থডেটো পাতিছিলোঁ। লগটো মানে ইয়ে আছিল জৰি দেই, লগটো ইয়ে আছিল। এইখিনিত আমি খানা খাইছিলোঁ। আৰু ইফালে জংঘলৰ মাজত লৈ যাওঁ, ক'ত লৈ যাবি আমি। আৰু গাইছ আমি মানে এইটো ৰাস্তাইদি যাব নোৱাৰোঁ, এইটো ৰাস্তাইদি আগত এটা মানে পুখুৰী খান্দিছে, আৰু আমি এইটো ৰাস্তাইদি যাম। এইফালে যাব পাৰিম না, ইফালে যাব পাৰিম না নোৱাৰিম, ইফালেও যাব নোৱাৰিম। মানে ৰাস্তাকেইটা আগতে যাব পৰা আছিল মানে গাইছ, ৰাস্তাকেইটা পুৰা এতিয়া ৰাস্তাকেইটা বন্ধ কৰি দিলা, সেইকাৰণে আকৌ আমি যোনফালে আহিছিলোঁ সেইফালে যাব লাগিব। আৰু অলপ ফুৰিম বাৰু ইয়াতে, এনেই ইফালে যাম। এই নদী এটা, নদীটো আছে, নদীটো সিফালে পাৰ হৈ যাম, পুৰা ভিডিঅ'টো চাই থাকিব। আমি মানে আহি পুৰা নদীটো পাৰ পালোঁ। আৰু বেছি দূৰ অহা নাই বাৰু, মন্দিৰটোৰ পৰা অলপমান আহিলে নদীটো পায়। আৰু ইয়াৰ একদম ফটোশ্বুট কৰাত লাগি গ'ল, মানে ফটো উঠি এতিয়া ফটো দুটা মাৰি দিওঁ বাৰু ইয়াত। তাতে বহিবি নেকি? মাৰি দি আছোঁ দে। এই সেইখন নাও যোৱা নহ'লে পানীত থকা সেইকাৰণে ভয় লাগে নেকি?
সাঁতুৰিব নোৱাৰা তই বঢ়িয়া গাইছ ইয়াৰ ফটো চটো উঠা হৈ গ'ল তাৰপিছত আৰু আমি এতিয়া ঘৰত যাম বাৰু বেলেগত ক'তো নাযাওঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু মানে ইয়াতে দোকান এখনো আছে নদীৰ পাৰত সেইখন ইয়াতে কিবা খালে খাব পাৰিব আৰু এতিয়া আমি বাৰু বেলেগত ক'তো নাযাওঁ এই সিফালে যোৱাৰ কথা আছিলে এইটো চাইডে এই মজলি বুলি কয় সেইটো চাইডে যোৱাৰ কথা আছিল নাযাওঁ বাৰু আৰু এতিয়া আমি ঘৰত যাম ভিডিঅ'টো চাই থাকিব আৰু গাইছ মই এতিয়া গাড়ী চলাই আছোঁ আৰু আমি এতিয়া ঘৰত যাম আৰু মানে বেলেগ ক'তো ফুৰিব নাযাওঁ আৰু এতিয়া ঘৰত যাম আৰু আজি ভিডিঅ'টো এইখিনিয়ে আছিল আৰু গাইছ আজি ভিডিঅ'টো মানে এইখিনিয়ে আছিল ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটোত যদি কোনোবা নতুন হয় ছাবস্ক্ৰাইব কৰিব